নমস্কাৰ ঋতু মনি বৰাৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি দেওবাৰ দিনটো স্কুল যাব লাগে 1 ঘণ্টাৰ বাবে। তাকে স্কুললৈ গৈ আছোঁ। তাকে মানুহজনে থ'বলৈ যায়। তাৰপিছত আজি আৰু এটা যাত্ৰা আছে, বিয়া এখন খাবলৈ চন্দ্ৰপুৰ যাবলৈ আছে। স্কুলৰ পৰা বাহিৰে তেওঁলোক স্কুলৰ পৰা মোক লৈ পেলাই তেনেকৈ বিয়াখনলৈ যাম। স্বচ্ছতা আমাৰ কৃষ্ণা বাইদেৱে কৰিছে ন? তোমাৰ নামটো কি কৈ দিয়া? জোকে কোৱা আকৌ নামটো ডাঙৰকৈ কৈ দিয়া। আকৌ নামটো ডাঙৰকৈ কোৱা, নামটো ডাঙৰকৈ কৈ দিয়া। এবাৰ ভিডিঅ' কৈছে, ভিডিঅ'ত চাবা তোমালোকে দেই মা আমাৰ ভিডিঅ'ত চাবা। নামটো কৈ দিয়া এতিয়া। অঁ, ইমান ধুনীয়া নাম ন? তাৰ পপী বাইদেউৰ ছোৱালী, সৰুজনী ছোৱালী। তুমি আহা, এইফালে আহা। এইফালে আহা, নামটো কোৱা। এইফালে আহা ব্লগ কৰি এইফালে আহা। এয়া হৈছে পপী বা ঘৰ। ইমান ধুনীয়াকৈ সজাই কৰাই থৈ দিছে ঘৰটো। সেইবাবে ভিডিঅ'কে অলপ কৰিলোঁ। এয়া সাজি কাচি লৈ আকৌ পপীবাহঁতৰ ঘৰত সোমালোহি। সোমাই কৰি কাপোৰ চেঞ্জ কৰি ল'লোঁ। কৰি এতিয়া চন্দ্ৰপুৰৰ বিয়ালৈ আহি আছোঁ। বলক চাই থাকক ভিডিঅ'। আহি বিয়া ঘৰ পালোহি। ডাঙৰ জেঠাইক দীক্ষিত আৰু মাজু জেঠাইকো বিয়ালৈ আহিছে। বিয়া বুলি ক'লে সেইকাৰণে ভাল লাগে ন, সকলোকে লগ পোৱা যায় যে। এজনী হৈছে আইজনী বা, অৰ্থাৎ মোৰ ডাঙৰজনী জেঠাশহু। এইজন হৈছে আমাৰ ডাঙৰ ভিনদেউ, আৰু এইজন হৈছে অজিত ভিনদেউ, আৰু এই হৈছে অজিত ভিনদেউৰ ছোৱালী। দুইজনী বায়েক ভনীয়েক, মাহী আৰু মোৰ শাহুমা। আৰু এগৰাকী হৈছে মোৰ মামী, আৰু সেয়া মামীৰ ছোৱালী সীমা বা। এতিয়া আমি খাই বৈ সেয়া এতিয়া আইজনী বাও যাইগৈ, সেয়া আমিও যাবলৈ ওলাইছোঁ। সেয়া গুলপীয়া পিন্ধাগৰাকী কইনাৰ মাক,
দিনটো মোৰ কোচলৈ সি অহাই নাছিলে, এতিয়াহে সেয়া টোপনি ধৰোঁতে আহিছে। টোপনি দীক্ষিতৰ। ধুনীয়া পুৰা টোপনি। সেয়া আকৌ বিশাললৈ আহিলোঁ, বস্তু কেইপদমান নিব লগা আছিলে, সেইবাবে তাত আহি সোমালোহি। দীক্ষিত ইমান যে দুষ্ট হৈছে নহয়। এখন গাড়ী এৰি নিদিয়া হ'ল, কেৱল বহি থাকিব লাগে, গুচিও নাহে, যি কান্দন তাৰ।